এতিয়া বাঢ়ে দেখোন হিয়াতে সাজোন কাচোন মৰমৰে বাৰে বাৰে। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে। এতিয়া গা চা ধুই ৰেডি আৰু এনাই মেগী বনাব গৈছে খাবৰ কাৰণে। মেগী বনাম তো বলক চাওঁ। ল'লোঁ আৰু ৰাতিপুৱা মেগী খাম। এতিয়া কাটি বনাম আৰু লাহে লাহে। মেগীটো হ'বই আৰু এতিয়া একেবাৰে চিম্পলকৈ বনাইছোঁ, খামেই আৰু তাৰপিছত। ৰংটো দেখিছে আপোনালোকে ইমান ধুনীয়া হৈছে। অলপ গৰম মছলাও দি দিলোঁ, ধনিয়া অলপমান দি দিওঁ, তেতিয়া গোন্ধটো ভালকৈ ওলাব। এনাই কেনেকুৱা হৈছে? বঢ়িয়া হৈছে আকৌ। ৰাহুল কেনেকুৱা হৈছে? ভালে আছে। খা খা। যিহেতু এনাই ঘৰত ইমান দিনৰ পিছত আহিছোঁ, মানে বহুত ধুনীয়া ফুল সজাই থৈ দিছে। তো চাওঁ ব'লক। ষ্টেপত দি থৈ দিছে এনেকৈ। আছে ধুনীয়া ধুনীয়া ফুল সজাই মেলি থৈ দিছে আৰু। পিনে আগপিনৰ বাৰান্দাত এইবোৰ সজাই থৈ দিছে আৰু। এইটো ৰুমত ভাড়াঘৰৰ মানুহ থাকে। সৌখিনিখিনি ফুল। ওপৰলৈ যাওঁ। এনাই এনাই টিভি চাইছে না? ৰাহুল আৰু মই কঁঠাল কাটিছোঁ বিহাতটো ভাতৰ কাৰণে। এয়া দুপৰীয়া সাজ ভাত খাব লৈছোঁ আৰু। এনে দাইল, চানা, চাটনি, জলকীয়া। এয়া এনাই খাইছ না এনাই? ৰাহুল মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দে। পিছতকে কম, প্ৰথম খাই ল'ম নে দেই। খা খা তেনে। ফুৰিব যাম বুলি ভাবিছিলোঁ, কিন্তু যাবলৈ নোৱাৰোঁ যিহেতু ডাঙৰ ডাঙৰ বৰষুণ দিছে।
বৰষুণ দিয়াৰ কাৰণে ক'তো যাব নোৱাৰিলোঁ আৰু আমি ওলাই যাম বুলি কৈছিলোঁ অলপমান, সেইকাৰণে ভিতৰতে সোমাই আছোঁ আৰু টিভিও চাব নোৱাৰোঁ। বেলি ফুলৰ গুটি খাম। এয়া বেলি ফুলৰ গুটি খাবলৈ বহুতেই সোৱাদ হয়, কিন্তু বাকলি গুচাই খাব লাগে আৰু। ইয়াত বাকলি থোৱা বস্তু আনি লৈছোঁ, খাওঁ তেন্তে আৰু। এইখিনি মোৰ চিম্পিবাৰ কেমেৰা কালেকশ্যন হয়। 바람이 불어 오늘은 왠지 좋은 일만 চিম্পিবাই বহুতেই ভাল পায় কেমেৰা। বৰষুণটো দিয়াৰ কাৰণে আমি ক'তো যাব নাপালোঁ, সেইকাৰণে পিছবেলা সময়কণ অকণমান বাগৰিলোঁ, মোবাইলো চালোঁ, লুডু খেলিলোঁ, এনেকৈ পাৰ কৰিলোঁ আজি পিছবেলা সময়টো। তো আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।